জীবনৰ ভগ্নাংশ কবি অতনু ভট্টাচাৰ্য। পৃথিৱীৰ আটাইতকৈ কঠিন অংকটোলৈ মই যেন বহি আছো। সন্মুখত মোৰ আধা মেলা পাটিগণিতৰ কিতাপ। মোৰ মজ্জাৰ বহীত মই যি পাতি লৈছো সীমাঠু সংখ্যা নহয়। মোৰ জীৱনৰ সিহঁত একোটা ভগ্নাংশ। মই দুখক সুখেৰে পূৰণ কৰি স্মৃতিৰ পৰা বিয়োগ কৰিছো বিমৰ্ষতা। প্ৰেম আৰু জীৱনৰ লখাগু লৈছো। আকাংক্ষাৰ বৰ্গমূল লৈ মোৰ স্বপ্নক কৰিছো শূন্যৰে হৰণ। ভুল কৰিছো মই, মাজে মাজে মই অংক ভুল কৰিছো। মই লিখিছো কাটিছো, লিখিছো কাটিছো। শূন্যৰে হৰণ কৰোঁতে মোৰ সপোন হৈ পৰিছে অসীম অনন্ত। মোৰ প্ৰত্যাশা বাঢ়িছে তিনিশৰীয়া পূৰণৰ দৰে। সিহঁত হৈ পৰিছে অভিমানী আৰু আত্মবিভোৰ। মই সৰল কৰিব খোজো এটা সমীকৰণৰ গাত ভেজা দি। মই এটা সিদ্ধান্তত উপনীত হ'ব খোজো। সূত্ৰ প্ৰয়োগ অথবা ঐকিক নিয়ম যিকোনো উপায়ে মই প্ৰমাণ কৰিব খোজো যে জীৱনৰ ভগ্নাংশবোৰ জীৱনতকৈও ডাঙৰ।